আপোনালোকে চাই থাকিব। বপাই ধান দাব পাৰিছেনে? গাইছো মই আগৰ পিছত তেনেকৈ ধান দোৱা নাই। এইবাৰ আৰু খেতিত নামিছো। ধান কেনেকুৱা হৈছে বাৰু? ধান বৰ ধুনীয়া ধান হৈছে এইবাৰ। দাই থাকক। গাই আছো এতিয়া আৰু ধানৰ দিনত আমাৰ ফূৰ্তিয়ে লাগে। ময়ো ধান দাই আছিলো বাৰু। এয়া চাওক আমি ইমান ধান দালো এতিয়া। এতিয়া আমি ৰবাব টেঙা খাব লাগিব নহয়। বপা ৰবাব টেঙা খাবনে? খাব লাগিব পথাৰ ৰবাব টেঙা খাই বৰ ভাল লাগে। ভাল লাগে নে? ভাল লাগে। ব'লক তেনে আনো ৰবাব টেঙা আনোগৈ। আহিলো এতিয়া। এয়া ৰবাব টেঙা আনি থৈ দিছিলে আমাৰ ছোৱালীয়ে কাটি আছে। এয়া দেখিছেনে? কি কাটিছা? কি কাটিছা? কাটিছা? এয়া আমাৰ ছোৱালীয়ে কাটি আছে। এতিয়া আমি আহিছোঁ কলপাত কাটিবলৈ। কলপাত কাটিম। টেঙা খাবলৈ কলপাত, নিমখ, জলকীয়া আনি ৰেডি হৈ গ'ল। এতিয়া টেঙা কাটিব লাগে আৰু খাব লাগে। টেঙা কাটি থাকোঁতে মানে নোৱাৰিলোঁগৈ আৰু। নোৱাৰিলোঁ। এয়া লৈ মেলি খাই আছোঁ আৰু। খাই লওঁ। ইমানেই মজা। ৰবাব টেঙা কাটি ৰেডি হ'ল। এয়া নিমখ জলকীয়া দি থৈছোঁ। আমাৰ টেঙা ৰেডি। এয়া ভাগ কৰি থৈ দিছোঁ। চবেই আহিলে আমি এতিয়া খাম। চবেই বপাই লওক। এই ভাগকে লৈছোঁ বাৰু। পথাৰত টেঙা খাই বৰ ভাল লাগে। কেনেকুৱা পাইছে খাই? ধুনীয়া হৈছে। জ্বলাও ধুনীয়া হৈছে। নিমখো জোখতে হৈছে। খোৱাটো মজা হৈছে। খাবলৈও ভাল লাগিছে। আৰু এয়া ধান দাই আছোঁ। গৰম উঠি আছে যে এইটো সময়ত টেঙা খাই ভাল লাগে।
বতৰৰ ফল বতৰতে খাব লাগে। আমাৰ টেঙা খাই আজৰি আৰু চব খাই মেলি চব গুচি গ'ল আৰু সেয়া গ'ল। এতিয়া টেঙা খাই আজৰি, এতিয়া যাংগৈ আৰু ইমান ভাল লাগিলে টেঙা খাই আজি আৰু গৈ থাকোঁ এতিয়া। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।